হেল্ল' বন্ধুসকল, ৱেলকাম টু আৱাৰ চেনেল গুলুস্পিজ ব্লগ। বহুত দিনৰ বিৰতিৰ মূৰত আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ সকলো ভালেই আছে। ওলাই গৈ ৰেডি দেখিছে, আজি যাম বেংগলোৰৰ ফিনিক্স মাৰ্কেট চিটি আৰু তাত গৈ এগৰাকী মানুহক লগ পাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। হেল্ল', আমি যাবলৈ ওলালোঁ এতিয়া ৰেডি আৰু যাবলৈ মই বেগ চাই লৈ লৈছোঁ। আৰু তোমাৰ কি পূৰা খালী বেগ লোৱা কাম আমাৰ তো আমি এতিয়া যাম বাইক লৈ। ইয়াৰ পৰা আধা ঘণ্টা বেছি লাগিব, মানে 40 মিনিটমান লাগিব চাগে। হেল্ল' বন্ধুসকল, আকৌ এবাৰ নমস্কাৰ জনাইছোঁ। আৰু আমি বৰ্তমান আছোঁ নেশ্যনেল হাইৱে 44ত। আৰু আজি ৱেডাৰটো বহুত ভালে লাগিছে, কিন্তু ভাটিবেলা সময়ত চাওঁচোন, আহি ঘূৰি আহোঁতে আমাৰ বৰষুণ পৰে ইয়াত। মানে বেংগলোৰত কি হয়, ৰাতিপুৱা সময়ত ধুনীয়াকৈ ৰ'দ দিব আৰু ভাটিবেলা 4টা বজাৰ পিছতে বৰষুণ ষ্টাৰ্ট। তো চাওঁচোন ঘূৰি আহোঁতে কি হয়, বৰষুণ পৰিলে তিতিব লাগিব আৰু। আমি আহি পালোহি এতিয়া চাৰ্জাৰপুৰা ছিগনেল। ইয়াৰ পৰা আমি পোনে যাব লাগিব, চিধা গৈ পেলাই আমি মাৰথালি পাম। মাৰথালি পোৱাৰ পিছত মহাদেৱপুৰা হৈ সেইফালে আমি সোঁফালে সোমাই যাব লাগিব। আৰু হোৱাইট ফিল্ডতে আছে ফিনিক্স মাৰ্কেট চিটি আৰু ফিনিক্স মল আছে, তাতে আছে। আমি তাতে লগ পামগৈ। চ' ব'লক, ট্ৰাফিকৰ মাজে মাজে। আমি আহি পাই গ'লোহি ITPL মেইন ৰোড। আৰু ইয়াৰ পৰা বেছি দূৰ নাই, আৰু ইয়াৰ পৰা আৰু 3 কিলোমিটাৰমান গ'লে আমি বাওঁফালে ফিনিক্স মাৰ্কেট চিটি পাম। আমি আহি পাই গ'লোহি ফিনিক্স মল। আৰু আমি এইটো গেটত দিয়ে ভিতৰলৈ সোমাই আহিছিলোঁ। আমাৰ বেগ চেগবিলাক চেকিং কৰিলে, তাৰপিছত আমাৰ টেম্পাৰেচাৰটো জুখিলে আৰু চেনিটাইজাৰ কৰিলোঁ। আৰু আহি আমি বৰ্তমান ৰখি আছোঁ মলৰ মেইন গেটৰ সন্মুখতে, মানে মেইন এণ্ট্ৰেঞ্চ গেটৰ সন্মুখতে ৰখি আছোঁ। আৰু এইটো চব বেংগলুৰু বুলি লিখা আছে, ৰাস্তাৰ পৰাই দেখা পায়। বাওঁফালে পাব যদি ইফালৰ পৰা আহে। আৰু ইয়াতে PVR আছে, মেক্স আছে, IMAX আছে। বৰ ধুনীয়া, মানে এটা ধুনীয়া পৰিৱেশ, ভাল লাগিছে আহি। আৰু এইফালে চাওক, এয়া আই লাভ বেংগলোৰ। আমিতো সঁচাই ভাল পাওঁ ন, বেংগলোৰখনকতো মই বহুত ভাল পাওঁ। মই আজি 7-8 বছৰ ধৰি ইয়াতে আছোঁ আৰু বহুত ভাল লাগে বেংগলোৰখনত থাকি। আৰু আমি ভিতৰলৈ সোমাই যাব লাগিব এইটো গেটেদি। এইটোৱে হ'ল মেইন এণ্ট্ৰেঞ্চ গেট। এইফালে এখন ছুপাৰ মাৰ্কেট ষ্ট'ৰ কিবা এখন আছে। আৰু আমি বৰ্তমান আহি পালোহি ভিতৰত, আৰু এয়া আমি বৰ্তমান আছোঁ ফাৰ্ষ্ট ফ্ল'ৰত।
আৰু চাওক কিমান ধুনীয়া এইটো মলটো মানে বহুত ধুনীয়া বহুত ঘূৰিলোঁ এতিয়ালৈকে বিচাৰিয়ে পোৱা নাই এতিয়া আকৌ বোলে তলত যাব লাগিব তাকে এতিয়া আমি তললৈ যাম ন ইয়াৰ পৰা ঘূৰি ঘূৰি এতিয়ালৈকে যাক লগ পাব আহিছিলোঁ লগ পোৱাই নাই এয়া গিফ্ট লৈ লৈছোঁ তাকে এতিয়া বোলে তলত আছে এতিয়া তললৈ যাওঁ ব'ল বিচাৰি আমি পোৱাই নাই এতিয়ালৈকে গোটেই মলটো ঘূৰিলোঁ ফিনিক্স মল আৰু ফিনিক্স মাৰ্কেট চিটি দুইটা বেলেগ বেলেগ আমি এতিয়া আকৌ তালৈ গৈ আছোঁ ফাইনেলি আজি আমি যি কাৰণে আহিছিলোঁ ফিনিক্স মাৰ্কেট চিটিলৈ আৰু লগ পাই গ'লোঁ আৰু আমাৰ এয়া প্ৰেয়সী পৰাশৰ বা আমাৰ সকলোৰে পৰিচিত আমাৰ অসমীয়া টিভি ইণ্ডাষ্ট্ৰি হওক বা থিয়েটাৰ হওক সকলোতে অভিনেত্ৰী ধুনীয়াকৈ এক্টিং কৰে বৰ্তমান যিখন জনপ্ৰিয় ধাৰাবাহিক চলি আছে ৰাক্ষসী মাৰে কোনে সেইখনতো কাজলৰ চৰিত্ৰটোত দেখিছে চাগে এবাক আৰু নীৰকো দেখা পাই চাগে নীৰো আছে সেইখনতে সেইকাৰণে আমি লগ পাবলৈ আহিলোঁ और कैमेरा কাৰণে মানে ইমান দিগদাৰ হৈছে মই তাক লৈ বোলে আৰু তুমি ইমানটো গিফ্ট লৈছে সেইকাৰণে মানে মোৰ কেমেৰা উলিয়াব দিগদাৰ হৈ গৈছে এতিয়া মিণ্টুৱে ভিডিঅ' কৰি আছে কাৰণে মিণ্টুক মই কৈছোঁ এইটো ভিডিঅ' মোক প্লিজ বনাই দিবা মই মোৰ ভিডিঅ'ত এইটো ভিডিঅ' এড কৰি দিম ঠিক আছে যাক লগ পাবৰ বাবে আহিছিলোঁ ইয়াত লগ পাই গ'লোঁ লগ পাবলগীয়া মানুহজনী আছিলে প্ৰেয়সী বা বহুত ভাল লাগিল প্ৰেয়সী বাক লগ পাই আৰু নিৰ্মাইনাক মানে ভিডিঅ' বা ফটোত দেখাতকৈ মানে বহুতেই ধুনীয়া আৰু সি অকণমান লাজ কৰিছে এবাৰ ল'লোঁ মই তথাপিও বহুত ভাল লাগিলে আৰু ইমানেই থেংক ইউ এইটো হ'ল সৰু ল'ৰা ছোৱালীয়ে খেলা এটা গেম জোন হয় মানে গেম এৰিয়া ইয়াতে সকলো ধৰণৰ গেম আছে মানে আৰু
টেবুল টেনিছ এয়া দেখিছে। তাৰপিছত এইফালে সৰু ল'ৰা ছোৱালী সেইফালে খেলি আছে পিছফালে, আৰু এইফালে এয়া লাকি ড্ৰ' কিবা গেম আছে এইবিলাক। ইয়াতে এটা ছুইচ আছে, ছুইচটো দবাই পেলাই মানে য'ত লাগিব তাৰ পৰা যিটোত লাগিব সেইটো আপুনি পাব। আৰু ইয়াত আছে মানে এটা কণ্ট্ৰলাৰ আছে, সেইটো দি দাঙি দাঙি এনেকৈ আনিব লাগে। আৰু এইটো বলটো দেখিছে, মাজত বল এটা আছে, সেইটো এনেকৈ প্ৰেছ কৰি দিলে বলটো ওপৰলৈ যাব আৰু গ্লাছত সোমাব। আৰু যোনটো গ্লাছত সোমাব তাৰ পৰা মানে যিটো হেৰি আৰু জেকপট লাগিব, ইয়াতে ওপৰত লিখা আছে গোটেইখিনি কেনেকৈ কিমান কৰিলে কোনটো কুপন পাব। আৰু এইফালে এয়া গেমিং কিবা কিবি সৰু ল'ৰা ছোৱালীৰ গেম, আমি খেলিয়ে নাপালোঁ এইবিলাক। এয়া আমি সৰুতে মেলাত যে উঠিছিলোঁ, হাঁহত উঠিব পাৰি, এইটো ঘোঁৰাটো চলি আছে। তাৰপিছত এইফালে এইয়া আমাৰ মেইন গেম হ'ল এইটো। এইফালে এইটো পাবজি নিচিনা ৰিয়েল গান আছে ইয়াত, ৰিয়েল গান মানে আৰু খেলাৰ গেম গান আৰু। ইয়াত ওপৰত পূৰা গুলীয়াগুলি চলি আছে, ইয়াত দেখিছে গ্লাছ ভাঙি গৈছে। এইটো একচুৱেলি অকলে খেলিব নোৱাৰোঁ এতিয়া, যদি আমি গ্ৰুপত আহিলোহেঁতেন 4-5জন তেতিয়া আমি ধুনীয়াকৈ খেলিব পাৰিলোহেঁতেন। এতিয়া আমি এই দুজন আহিছোঁ গতিকে আমি খেলিব নোৱাৰিম, পাৰিম মানে ভাল নালাগিব আৰু, এটা গ্ৰুপত খেলিলে ভাল হ'ব। এই সৰু ল'ৰা এটাই খেলি আছে, কাৰ চলাই আছে, ড্ৰাইভিং খেলি আছে সি, ৰাস্তা দি মানে চলাই আছে। ৰিয়েল মানে এটা হেৰি আৰু গাড়ী চলোৱা শিকিব পৰা যায় একচুৱেলি ইয়াতে, মেইন কণ্ট্ৰলটোহে শিকিব লাগে। এটা ধুনীয়া বস্তু দেখাওঁ, এই শুনি যে আছে পিয়ানো বজাই থাকে, শুনিছেনে আপোনালোকে? আমি ভাবিছিলোঁ ক'ৰবাত বজাৰ থৈ দিছে বুলি, কিন্তু আচল ঘটনাটো চাওক কি। আৰু আচল ঘটনাটো চাওক, এই মানুহজনে বহি ইয়াতে বজাই আছে। আমি প্ৰথমতে ভাবিছিলোঁ মানে এইটো চাগে ক'ৰবাত বজাই থৈ দিছে আৰু মানে কিবা লগাই পেলাই, কিন্তু এইফালে সেই পটককৈ চকুত পৰিলে মানুহজনে বহি পেলাই ধুনীয়াকৈ বজাই আছে, আৰু সন্মুখত এয়া সকলো বহি পেলাই শুনি আছে, বৰ ধুনীয়া বজাইছে। আমি বহুত সময় আগৰ পৰাই শুনি আছিলোঁ, কিন্তু এতিয়াহে গম পালোঁ কেছটো। আৰু এইখন ইয়াত প্ৰত্যেকটো ফ্ল'ৰতে আছে, মানে বিল্ডিংটোৰ মেপ হয়, কোনটো ফ্ল'ৰত কি কি আছে। আপোনালোকে আহিলে মানে সময় নষ্ট নোহোৱাকৈ ইয়াতে ধুনীয়াকৈ চাই পেলাই আপুনি যিটো কাৰণে আহিছে সেইটো কাৰণে চিধা আপুনি সেইটো ফ্ল'ৰলৈ গুচি যাব পাৰে। এইটো ছেকেণ্ড ফ্ল'ৰত দেখিছে কি কি আছে, আৰু এইটো ফাৰ্ষ্ট ফ্ল'ৰত এয়া গোটেইখিনি লিখা আছে, ৰেষ্টুৰেণ্ট ক'ত আছে, কোনটো শ্ব'ৰুম আছে, কি কি দোকান আছে, ইয়াত কি কি কৰিব পাৰিব, মানে বিউটি পাৰ্লাৰ ক'ত আছে। কি চাইছা?
আৰু এইটো হ'ল ফিনিক্স মাৰ্কেট চিটিৰ বাহিৰ ভাগ। বাহিৰৰ ফালে ঠিক এনেকুৱা এটা পৰিৱেশ দেখা পাব আপোনালোকে। এইফালে যি বগা বগা আপোনালোকে ওপৰত মানে হেৰি দেখিছে, সেইফালে দিয়ে মানুহবিলাক ভিতৰলৈ সোমাই যাব পাৰি। তাতে চেকিন টেকিন হয়, এয়াৰপৰ্টৰ নিচিনা চেকিন হয় ইয়াতে। আৰু মাস্ক পিন্ধাটো সকলোৰে বাবে বহুত জৰুৰী। মাস্ক মানে নিপিন্ধিলে চিকিউৰিটিয়ে হুইচেল মাৰি পেলাই মাস্ক পিন্ধিবলৈ কয়। ফটো উঠাৰ সময়ত মানে 1 মিনিটৰ কাৰণে মাস্কখন খুলিব পাৰি বাৰু। আমি বাহিৰত আছোঁ ফিনিক্স আমি গোটেই দিনটোৰ মূৰত আহি ভাগৰ লাগি গ'ল খোজকাঢ়ি আহি পেলাই আমি বহিছোঁ। আমি যাওঁ আৰু সন্ধিয়া হ'লেই, তো আমি ঘৰত গৈ ভিডিঅ'টো বন্ধ কৰি পিনে ইয়াতে কৰিম। আমাৰ বাহনখন ক'ত পাৰ্ক কৰিছিলোঁ পাহৰি গ'লোঁ নহয় এতিয়া। পাৰি কোনখিনিত P1 নে P1 F2 ওচৰত থৈছিলোঁ ইয়াতে।